নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ যোগেদি পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম তুলসীৰ তলত প্ৰদীপ জ্বলাওঁতে সাৱধান, নহ'লে মা লক্ষ্মীয়ে ত্যাগ কৰে সেই ঘৰ। বন্ধুসকল, তুলসী গছ প্ৰত্যেক হিন্দু সমাজৰ লোকসকলৰ ঘৰত আছে, কিন্তু বহুত লোকে তুলসী সম্বন্ধে মহত্বপূৰ্ণ নিয়মবোৰ নাজানে। তুলসীৰ পূজা কেনেদৰে কৰিব লাগে আৰু তুলসীত জল কেনেকৈ অৰ্পণ কৰিব লাগে আৰু তুলসীৰ লগত কি বস্তু ৰখালে শুভ হয়, এনে কিছুমান মহত্বপূৰ্ণ নিয়ম পালন কৰা আৱশ্যক। ইয়াৰ বাহিৰেও তুলসীৰ তলত এটা বস্তু বান্ধিলে তুলসীৰ পৰা বহু গুণ আশীৰ্বাদ পাব পাৰিব। এনে কৰিলে আপোনাৰ ঘৰত মা লক্ষ্মীয়ে নিবাস কৰিব। তুলসী গছ ঘৰত থাকিলে পৰিয়ালৰ সকলো সদস্যৰ লাভ হয়। এই গছ সকলো সদস্যৰ বাবে উপযোগী। পুৰাণ অনুসাৰে তুলসীত দেৱী লক্ষ্মীয়ে বাস কৰে। নিয়মিত ৰূপে তুলসীত পূজা কৰিলে লাভ অৱশ্যেই পাব, কিন্তু যদি আপুনি ঘৰত ৰখোৱাৰ লগতে তুলসী এটা বস্তু বান্ধে, তেন্তে তুলসী লগালে বহু গুণেই অধিক ফল প্ৰাপ্ত কৰিব, কিয়নো এই এটা বস্তুৰ কাৰণে তুলসী আধৰুৱা হয়। এই এটা বস্তুৱে তুলসীক সম্পূৰ্ণ মনা হয়, সেইবাবে শাস্ত্ৰত অধিক মহত্ব মনা হয়। তুলসী গছ বহু গুণৰ গছ মনা হয়। সেই গছত অনেক ঔষধি গুণ থকাৰ লগতে আধ্যাত্মিকতো বহুত মহত্ব মনা হয়। প্ৰত্যেক ধাৰ্মিক অনুষ্ঠান বা কিবা যজ্ঞত তুলসী পূজা অৱশ্যেই কৰা হয়। বিষ্ণু পুৰাণৰ অনুসাৰে তুলসীক ভগৱান বিষ্ণুৰ পত্নী মনা হয়, সেইবাবে তুলসীক জগতজননী বুলি কোৱা হয়। তুলসীত সমস্ত দেৱী দেৱতাৰ আশীৰ্বাদ প্ৰাপ্ত হয়, যাৰ বাবে তুলসীত পাত অমৃতৰ গুণ কোৱা হয়। যি ঠাইত তুলসী গছ থাকে সেই ঠাইত ব্ৰহ্মা, বিষ্ণু আৰু শিৱ এই তিনি লোকৰ নিবাস হয়। তুলসীক পূজা কৰিলে সকলো পাপ শেষ হৈ যায়। সূৰ্য উদয় হোৱাৰ পিছত বাহিৰত অন্ধকাৰ শেষ হয়। শাস্ত্ৰ অনুসাৰে যাৰ ঘৰত তুলসী গছ সতেজ হৈ থাকে সেই ঘৰত সুখ শান্তি আৰু সমৃদ্ধি হৈ থাকে। ভগৱান বিষ্ণু পূজাত তেওঁৰ ভোগৰ শৰাইত তুলসী পাত অৱশ্যেই থকা উচিত, কিয়নো তুলসী পাতৰ বিনা ভগৱান বিষ্ণু শৰাই ভোগ স্বীকাৰ নকৰে। সেইবাবে তুলসী গছ সকলো ঘৰতে থকা উচিত। যদি আপোনাৰ ঘৰত তুলসী আছে, তেন্তে সুখ শান্তি আৰু সমৃদ্ধিৰ বাবে তুলসী মাক অৱশ্যেই কাপোৰ দিয়া উচিত। প্ৰত্যেক ঘৰতে তুলসী গছ লগোৱা থাকে, কিন্তু তাতেই কিছু ভুল হৈ যায় যে তুলসী মাক কাপোৰ লগাই নিদিয়ে, সেইকাৰণে তুলসী লগোৱা শুভ ফল প্ৰাপ্ত নহয়। সদায় মনত ৰাখিব, তুলসীৰ লগত কাপোৰ নিদিলে আধৰুৱা মনা হয়, কাৰণ তুলসী এডাল গছেই নহয়, ভগৱান শ্ৰী বিষ্ণুৰ পত্নী হয়। সেইবাবে তুলসীত কাপোৰ লগাব লাগে। এনে কৰিলে স্বামী স্ত্ৰীৰ মাজত প্ৰেম আৰু বিশ্বাস বাঢ়ে। ঘৰত থকা মহিলা সদায় সৌভাগ্যৱতী হৈ থাকে, কিন্তু তুলসীত কাপোৰ লগোৱা সময়ত এই কথা মনত ৰাখিব, ৰঙা কাপোৰ অৰ্পণ কৰা উচিত নহয়। তুলসীত নীলা, হালধীয়া, সেউজীয়া কাপোৰ দিয়া উচিত, কিন্তু পুৰণা ফটা ছিগা কাপোৰ বন্ধা উচিত নহয়। এনে কৰিলে অশুভ হ'ব। তুলসীত নতুন কাপোৰ বন্ধা উচিত। তুলসীত কাপোৰ বান্ধোতে একাদশীৰ দিনটো সৰ্বোত্তম মনা হয়। এনে কৰিলে বহু গুণেই লাভ হ'ব। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।